নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজি আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত কিছুমান সানমিহলি জিকে ভিডিঅ'টো মনোযোগেৰে চাব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় আজি ফাৰ্ষ্ট কুৱেশ্যনটোৱে আছে প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল ভালকৈ চাব প্ৰশ্নটো প্ৰথম অসমীয়া চাহ খেতিয়ক বুলি কৈছে আৰু ইয়াৰ এনচাৰটো হৈছে জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যন ব্যৱসায়িকভাৱে চাহ খেতি কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যনত দেখিলে প্ৰথম অসমীয়া চাহ খেতিয়ক বুলি সুধিছে আৰু নেক্সট সুধিছে ব্যৱসায়িকভাৱে চাহ খেতি কৰা প্ৰথমজন অসমীয়া চ' ভালদৰে চাব আৰু ইয়াৰ এনচাৰটো হৈছে মণিৰাম দেৱান নেক্সট প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি আছিল আৰু ইয়াৰ এনচাৰটো হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ এনচাৰটো হৈছে বসন্ত দাস নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথমজন অসমীয়া বোলছবি পৰিচালক কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে নিপ বৰুৱা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ভট্টদেৱ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম গ্ৰেজুৱেট আৰু প্ৰথম ICS কোন দুইটা কম্বাইন কৰি দিয়া হৈছে চ' ভালদৰে চাব প্ৰথম গ্ৰেজুৱেট বুলিও যদি আহে অসমৰ দেন এনচাৰটো হ'ব আনন্দৰাম বৰুৱা আৰু যদি প্ৰথম ICS কোন আছিল বুলি সোধে দেন এনচাৰটো হ'ব আনন্দৰাম বৰুৱা নেক্সট বিলাতলৈ পঢ়িব যোৱা প্ৰথম অসমীয়া কোন আৰু ইয়াৰ এনচাৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন দুইটা নাম ভালদৰে চাব দুইজন বেলেগ বেলেগ নেক্সট অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে মণিৰাম দেৱান নেক্সট বিলাতত ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া কোন আৰু ইয়াৰ এনচাৰটো হৈছে বলি নাৰায়ণ বৰা নেক্সট ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন প্ৰথম অসমীয়া ইয়াৰ এনচাৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল মষ্ট ইম্পৰ্টেণ্ট প্ৰায় আহি থকা দেখা যায় আৰু ইয়াৰ এনচাৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ এনচাৰটো হৈছে সৈয়দা আনোৱাৰা টাইমুৰ নেক্সট অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী আৰু ইয়াৰ এনচাৰটো হৈছে ৰেণুকা দেৱী বৰকটকী নেক্সট মষ্ট ইম্পৰ্টেণ্ট অসমৰ একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন আৰু ইয়াৰ এনচাৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া কোন আছিল স্নাতক নহয় স্নাতকোত্তৰ ভালদৰে চাব প্ৰশ্নটো আৰু ইয়াৰ এনচাৰটো হৈছে ৰাধানাথ ফুকন যদি পাৰে আপোনালোকৰ খাতা বুকত এই প্ৰশ্নৰ উত্তৰসমূহ লিখি যাব নেক্সট অসমৰ প্ৰথমগৰাকী মহিলা বিমান পাইলট কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ধীৰা চলিহা 1961 চনত 21 বছৰতে বিমান চলাইছিল তেওঁ নেক্সট অইল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে নুৰুল আমিন নেক্সট প্ৰথম অসমীয়া কথাছবি পৰিচালক কোন আছিল মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ এনচাৰটো সকলোৱে জানে প্ৰমথেশ বৰুৱা নেক্সট PhD লাভ কৰা প্ৰথমজন অসমীয়া নাম কি আৰু ইয়াৰ এনচাৰটো হৈছে মইদুল ইছলাম বৰা নেক্সট স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে গোপীনাথ বৰদলৈ এইটো সকলোৱে প্ৰায় জানে নেক্সট ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ভালদৰে চাব আৰু ইয়াৰ এনচাৰটো হৈছে গোপীনাথ বৰদলৈ নেক্সট অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল সকলোৱে জানে ভোগেশ্বৰ বৰুৱা আৰু কিহত পাইছিলে দৌৰবিদ আৰু পাইছিলে তেওঁ 1966 চনত চনটো ভালদৰে চাই লওক নেক্সট পদ্মভূষণ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা নেক্সট অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ এনচাৰটো হৈছে আইদেউ সন্দিকৈ নেক্সট কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল এইটো ভালদৰে চাই থ'ব আপোনালোকে কেতিয়াবা আহি যায় উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী নেক্সট প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি আৰু ইয়াৰ এনচাৰটো হৈছে অচ্যুত শইকীয়া নেক্সট প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল দুগৰাকী আছিল নামকেইটা হৈছে সুখলতা দুৱৰা আৰু উদালতা দুৱৰা নেক্সট
সংগীত নাটক একাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু এই আনচাৰটো হৈছে মিত্ৰদেৱ মহন্ত আৰু লাভ কৰিছিলে 1961 চনত নেক্সট ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল আৰু এই আনচাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা 1968 চনৰ অক্টোবৰ 5 তাৰিখৰ পৰা ডাক টিকটত তেওঁক স্থান দিছিল নেক্সট কোৱেশ্যন ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে বিজয় চৌধুৰী এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকে পাৰিলে নোট কৰি যাব নেক্সট কুৱেশ্যন অসমীয়া চলচ্চিত্ৰৰ প্ৰথমজন কেমেৰামেন কোন আছিল আৰু এই এনচাৰটো হৈছে প্ৰতাপ বৰুৱা নেক্সট বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল স্বাধীনভাৱে আৰু ইয়াৰ এনচাৰটো হৈছে সাউদ ভোলানাথ বৰুৱা নেক্সট কুৱেশ্যন অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ৰেণু দত্ত বৰফুকন আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি ফাৰ্ষ্ট চেনেল আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি ৰাখিব এনেদৰে মই যেতিয়া আপডেট দি থাকোঁ আপোনালোকে সকলোতকৈ আগতে পায় নেক্সট অসমৰ প্ৰথম মহিলা উপ আৰক্ষী মহাপৰিদৰ্শক বিশেষ শাখা তথা DIG কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ভায়লেট বৰুৱা নেক্সট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে তৰুণ শইকীয়া মষ্ট ইম্পৰ্টেণ্ট আৰু তেওঁ কৈছিল 2013 চনৰ 18 মে'ত সফলভাৱে আৰোহণ কৰিছিল নেক্সট ভাৰত এই দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম টিকেটাৰজন কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে জাভেদ জামান নেক্সট কুৱেশ্যন অসমৰ প্ৰথমগৰাকী মহিলা IAS কোন আছিল মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ এনচাৰটো হৈছে পাৰুল দাস আৰু তেওঁ IAS পদত অধিষ্ঠিত হৈছিলে 1974 চনত নেক্সট সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে নলিনী বালা দেৱী অলকানন্দাভাৱে পাইছিল আৰু তেওঁ পাইছিলে 1968ত নেক্সট কুৱেশ্যন অসমৰ প্ৰথমগৰাকী মহিলা IPS কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে য়ামিন হাজৰিকা নেক্সট মষ্ট ইম্পৰ্টেণ্ট অসমৰ প্ৰথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে মহানন্দ দাস নেক্সট কুৱেশ্যন প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে বাবুল বাৰ্মিজ এতিয়া নেক্সট কুৱেশ্যন গৈছোঁ এইটো অলপ আগত আলোচনা কৰা হৈ গৈছে আৰু মষ্ট ইম্পৰ্টেণ্ট হয় টাইপিং মিষ্টেকছ নেক্সট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া কোন আছিল ভালদৰে চাই ল'ব সেইটো আপোনালোকে আৰু ইয়াৰ এনচাৰটো হৈছে ৰঞ্জন গগৈ মষ্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কোনে কৰিছিল মষ্ট ইম্পৰ্টেণ্ট জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ডক্টৰ তালিমেৰেন আও মষ্ট ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন ভালদৰে চাই লওক প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে টেঙাই মহান পণ্ডিত নেক্সট অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল এইটোতো একদম পূৰা মষ্ট ইম্পৰ্টেণ্ট সকলোৱে প্ৰায় জানে আৰু ইয়াৰ এনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা নেক্সট অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিল ইয়াৰ এনচাৰটো হৈছে ডক্টৰ মথুৰা দাস আৰু অমলপ্ৰভা দাস আৰু লাভ কৰিছিল 1954 নেক্সট ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ছাৰ সৈয়দ ছাদুল্লাহ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি আছিল আৰু ইয়াৰ এনচাৰটো হৈছে পদ্মাৱতী দেৱী ফুকননী নেক্সট এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া কোন আছিল আৰু ইয়াৰ এনচাৰটো হৈছে ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ এনচাৰটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তেওঁ মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে পাইছিলেই জ্ঞানপীঠ বঁটাটো নেক্সট সাহিত্য একাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি আছিল আৰু ইয়াৰ এনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ বাবে পাইছিল আৰু পাইছিলে 1952 চনত নেক্সট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল প্ৰথমজন দেই আৰু ইয়াৰ এনচাৰটো হৈছে হলিৰাম ডেকা টাইপিং মিষ্টেকৰ বাবে চৌচৰি নেক্সট প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল এইটো মষ্ট ইম্পৰ্টেণ্ট উত্তৰটো আছে বিষ্ণুৰাম মেধি তেওঁ অধিষ্ঠিত হৈছিলে 1957 পৰা 1964 লৈ আৰু তাৰিখকেইটা চাই ল'ব আপোনালোকে নেক্সট PhD লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল আৰু ইয়াৰ এনচাৰটো হৈছে মহম্মদ মইদুল ইছলাম বৰা নেক্সট কুৱেশ্যন চৰকাৰী হাইস্কুলৰ প্ৰথম হেডমাষ্টাৰ কোন আছিল
আৰু ইয়াৰ এনচাৰটো হৈছে কেশৱনাথ ফুকন। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। চনটো আছিলে 1948। নেক্সট, জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? আৰু ইয়াৰ এনচাৰটো হৈছে দেৱকান্ত বৰুৱা। চনটো আছিল 1975। নেক্সট, অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? আৰু ইয়াৰ এনচাৰটো হৈছে লাভলীনা বৰগোহাঁই। আহি যাব পাৰে, চ' ভালদৰে আপোনালোকে চাই ৰাখিব। নেক্সট, মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া বডি বিল্ডাৰৰ নাম কি? আৰু ইয়াৰ এনচাৰটো হৈছে হৰকান্ত বৰগোহাঁই। আৰু আজি এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ হোৱা প্ৰথম অসমীয়া কোন আছিল? আৰু ইয়াৰ এনচাৰটো আপোনালোক সকলোৱে জানে, আৰু ইয়াৰ এনচাৰটো হৈছে পিয়লি ফুকন। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। আৰু এনেদৰে আপোনালোকৰ সানমিহলি জিকে প্ৰশ্ন উত্তৰ মই ভিডিঅ'ৰ মাধ্যমে দি যাব চেষ্টা কৰিম। চ' যদি ফাৰ্ষ্ট মোৰ চেনেলত আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, আৰু ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয়। আজিলৈ ধন্যবাদ, লাভ ইউ অল।